নমস্কাৰ দোস্ত স্কুলৰ আটাইতকৈ জহৰা প্ৰাণীবিধ কি 2 নম্বৰ আমাৰ গণিতৰ মাষ্টাৰকেইটা আৰু 1 নম্বৰটো সেই জহৰা টপাৰ্ছকেইটা টপাৰ্ছ সেইখানে কতি যাক মই বাৰে বাৰে মাৰিলেও মন নপৰে আৰু মাৰিব ইচ্ছে যাই থাকে কাৰণ সিহঁতৰ কাৰণে আমি পেন ফাইটিং ভালকৈ খেলিব পৰা নাছিলোঁ ভস্তিকে যাই কিনে আগে মাষ্টাৰক কৈ দে আৰু মাষ্টাৰে কলমটো নেই লগতে আমাৰ তাতে কতি বল কৰি থৈ গুচি যায় আৰু এই মাদাৰচোদ টপাৰ্ছকেইটাৰ কাৰণে আমি ক্লাছৰুমত শান্তি নাপাওঁ কাৰণ আমাক ছাৰে সদায় হোমৱৰ্ক দিছিল নাই এতে মাষ্টাৰো ভুল নাই মাষ্টাৰেতো হোমৱৰ্ক ল'ব পাৰি যায় কিন্তু এই মাদাৰচোদ টপাৰকেইটাৰ টিকেট গম নাপাওঁ কি পোকা কামুৰিছিল বেঞ্চত আগদিন হোমৱৰ্ক নকৰাকৈ নাহে সদায় একেদিন হোমৱৰ্কখিনি ছাবমিট কৰে যাৰ ফলত আমি সদায় ক্লাছৰুমত মাৰ খাব লগা বাধ্য হওঁ আপি চলিকেইটাৰ আগতে পৌচিৰিকীয়া এতিয়া মই কৈ আছোঁ টপাৰ্ছকেইটা কিটো লেভেলত চুতীয়া টপাৰ্ছকেইটাইতো সদায় দিন ৰাত এক কৰি পঢ়ে আৰু আমি অহাই যাওঁ আগবাৰ আনকি পৰীক্ষাৰ টাইমতো ফুৰি থাকোঁ কিন্তু সেই পঢ়া শুনি টপাৰ্ছকেইটাই আজি আমাৰ লগত ফৰেষ্ট গাৰ্ডৰ কাৰণে দাউৰি আছে পথাৰত মোৰ বেঞ্চত ভাবিলে হাঁহি উঠে নহয় তহঁতে ইমান পঢ়ি শুনি কৰিলি কি লাষ্টত আমাৰ লগতে ঘোঁৰা দাউৰি থাকিব লগা হৈছে সেইকাৰণে বেঞ্চত অকল পঢ়া শুনা দি নহয় অলপমান কৰিব লাগে এনজয় নহ'লে পিছত যাই কিনে ভাবি কি বাল কৰিছিলোঁ পঢ়া শুনা লাইফত।